दिनै रायजो सभायाव एमपि महरै समायलाबाय प्रमद बर'आ बर' रावजों एमपि महरै समायलाबाय प्रमद बर'आ आंखौ एनडिएनि रायजो सभानि एमपि महरै खाबु होनायनि थाखाय बयनोबो साबायखर जासियो प्रमद बर'आ 4 मेनि उनाव जों थांखि आजावगोन सरकारजों माबोरै थागोन होनना बिबुंथि प्रमद बर'नि आरो रायजो सभानि एमपि महरै समाय लानानै बे बिबुंथि प्रमद बर' आं प्रमद बर' हादोर गौथुमनि बिसायख' जानाय सासे सोद्रोमा इसोरनि मुङै समायखिरा लायोदि आंहा आयेन खान्थिजों सुजुजानाय भारत संबिजितनि फारसे फोथायनाय थागोन आरो भारतनि सार्वभौमत्व आरो गोरोबथिखौ रैखा खालामगोन। अदेबानि आंनो मावनो होनाय बिबानफोरखौ सैथोजों मावफुंगोन। आं प्रमद बर' हादोर गौथुमनि बिसायख' जानाय सासे सोद्रोमा इसोरनि मुङै समाय 2020 सনত UPPLে আমি কাউন্সিলত সরকার গঠন কৰিছিলো আৰু তেতিয়াৰ পৰা এটা ষ্ট্ৰং ডিটাৰমিনেশ্যন লৈ আমি আগবাঢ়ি আহি আছিলোঁ। প্ৰথম আমাৰ 2022ত ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া ৰাজ্যসভালৈ আহিল, 2024ত জয়ন্ত বসুমতাৰী ডাঙৰীয়া লোকসভালৈ আহিল আৰু যোৱা 2025ৰ যিটো আমাৰ পৰিষদীয় নিৰ্বাচন সেইটো ভাল নহ'ল, কিন্তু 2026ৰ যিটো বিধানসভা নিৰ্বাচন এইটো আমি খুব ভালকে এবাৰ কন্টেষ্ট কৰিছোঁ আৰু ইয়াৰ মাজতে অসমৰ 3টাকৈ ৰাজ্যসভাৰ সিট খালী হৈছিল। তাত তৃতীয় পদৰ কাৰণে আমি UPPL যেহেতু এলায়েন্সত আছিলোঁ, তৃতীয় পদৰ কাৰণে এটা সুযোগ পাইছিলোঁ। এই হিচাপে দলে মোক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে ঠিক কৰিছিল আৰু আমি আনকন্টেষ্ট জিকিছিলোঁ আৰু সেই হিচাপে এই সদনটো শ্ৰদ্ধা জনাই আজি মই আহি পেলাই আমাৰ সতীৰ্থসকল দলৰ নেতৃবৃন্দ একেলগে আহি শপত গ্ৰহণত অংশগ্ৰহণ কৰিছোঁ আৰু মই এজন মেম্বাৰ হিচাপে শপত গ্ৰহণ কৰিছোঁ। অনাগত দিনত বিশেষকৈ বড়ো চুক্তি ৰূপায়ণ, বড়োসকলৰ দীঘলীয়া সমস্যা, বড়োলেণ্ড আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক আমি একেলগে মাত মাতিবলৈ চেষ্টা কৰিম। অসমৰ বাকীখিনি বিধায়ক, অসমৰ বাকীখিনি সাংসদ আৰু আমাৰ যিটো আমাৰ 3জন সাংসদ হ'ল, আমি নিজাববীয়াকৈ UPPLৰ নিজৰ পলিচি হিচাপে বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আৰু অসমৰ 146টা জনগোষ্ঠীৰ স্বাধীনতাৰ পিছত এতিয়ালৈকে সমাধান